মন বৰ আচৰিত বস্তু। এই মন শৰীৰৰ কোনটো অংশত থাকে আমি কোনেও নাজানো, কিন্তু এই মনটোক সন্তুষ্ট কৰিবলৈকে আমি অহৰহ কাম কৰি থাকোঁ। কিবা খাবলৈ মন গ'লে আমি যিমান কষ্ট হ'লেও খাবলৈ চেষ্টা কৰোঁ। যদি কাৰোবাক মনেৰে বেয়া পাইছোঁ, তেতিয়া আমি সেই ব্যক্তিজনৰ সৰ্বনাশ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰোঁ। আকৌ কাৰোবাক মনে বিচাৰিলে আমি তেওঁক পাবৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰোঁ। কিন্তু জীৱনটো ধৰি চেষ্টা কৰিলেও আমি মনক সন্তুষ্ট কৰিব নোৱাৰোঁ, আমি শান্তি পাব নোৱাৰোঁ। আচলতে জীৱনটো সুখী কৰিবলৈ হ'লে আমি মনটোক খালী কৰি ৰখাটো অতি প্ৰয়োজনীয়। ঠিক এটা বাঁহীৰ দৰে। বাঁহীটো খালী, কেৱল ফুটাকেইটাৰ বাহিৰে ইয়াত একো নাথাকে, কিন্তু সেই বাঁহীতেই আঙুলি বোলাই সপ্তস্বৰৰ ৰাগিনী তুলিব পাৰি। ঠিক একেদৰে মনটো ভৰাই নাৰাখি ৰিক্ত আৰু পাতল কৰি ৰাখিলেহে জীৱনৰ মাদকতা পাব পাৰি। মনত ৰাখিব, মনটোত অযথা চিন্তা বা হাবিয়াসেৰে ভৰাই ৰাখিলে মন ভৰাকৈ জীয়াই থাকিব নোৱাৰি। ৰাধে ৰাধে।